Hey guys, এই লকডাউনৰ সময়ত সকলোৱে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাত লাগি আছে। কোনোবাই যদি আপলোড দিছে কমেডি ভিডিঅ' ফেচবুকত, কোনোবাই আপলোড দিছে নিজৰ ডান্স কৰা ভিডিঅ' বা ছবি অঁকা ভিডিঅ' ইউটিউবত। আৰু আপুনি যদি ভাবি আছে আপোনাৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰিবৰ বাবে, আপুনি যদি ভাবি আছে আপোনাক কিবা কৰি ভাল পোৱা কাম ইউটিউবত বা ফেচবুকত আপলোড দিম বুলি, তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টো আপোনাক অলপ হ'লেও সহায় কৰিব। যদিহে আপুনি ভাবিছে আপুনি এটা ইউটিউব চেনেল খুলিম বুলি, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনাৰ অলপ হ'লেও সহায়ক হ'ব। ইউটিউব চেনেল খুলিবলৈ আপোনাৰ প্ৰথম কি লাগিব? ৰ'ব গম পাইছে চাগে কি লাগিব? হয়, মই কণ্টেণ্টৰ কথাই কৈছোঁ। আপোনাক প্ৰথম লাগিব কণ্টেণ্ট, মানে আপুনি কিহৰ ওপৰত ভিডিঅ'টো বনাব সেই বিষয়ে আপুনি নিজে জানিব লাগিব। আপোনাৰ মাজত সেই স্কিলটো থাকিব লাগিব আপুনি কিহৰ ওপৰত ভিডিঅ' বনাব। যদি আপোনাৰ মাজত একো ধৰণৰ স্কিলেই নাথাকে, তেনেহ'লে আপুনি ইউটিউবত আহি এটা যদি ভিডিঅ' বনাব বিচাৰে, তেনেহ'লে এটা দুটা ভিডিঅ' বনোৱাৰ পিছত আপোনাৰ ভিডিঅ' বনাবলৈ একো নাথাকিব। মই ধৰি লৈছোঁ আপোনাৰ মাজত ভিডিঅ' বনোৱাৰ টপিক, স্কিল বা কণ্টেণ্ট আছে। তো এতিয়া হওক আপুনি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰা। যদি আপোনাৰ হাতত আছে এটা স্মাৰ্টফোন, এটা এণ্ড্ৰইড স্মাৰ্টফোন, তেতিয়াহ'লে আপোনাৰ ওচৰত অলৰেডি এটা ইউটিউব চেনেল আছে। হয় বন্ধুসকল, যদিহে আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোন এটা ইউটিউব এপ্লিকেশ্যন আছে আৰু আপুনি যদি জিমেইল একাউণ্ট এটা ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে আপোনাৰ ওচৰত এটা ইউটিউব চেনেল আছে। এতিয়া মাত্ৰ প্ৰয়োজন হ'ব আপুনি সেই চেনেলটো অলপমান কাষ্টমাইজ কৰা আৰু ভেৰিফাই কৰা। আৰু কেনেধৰণে কাষ্টমাইজ আৰু ভেৰিফাই কৰে সেই বিষয়ে আপুনি কাষত চাই ল'ব পাৰে। মই দেখুৱাই দিছোঁ। ইউটিউব এডভান্স ছেটিংছৰ ভিতৰত গৈ আপোনালোকে ইউটিউব চেনেলটো কাষ্টমাইজ কৰিব পাৰে। ইউটিউব চেনেলটো কাষ্টমাইজ কৰাৰ বাবে আপোনালোকৰ জিমেইল একাউণ্ট বা গুগল একাউণ্টত গৈ তাৰ নামটো চেঞ্জ কৰক, যিটো নাম আপোনালোকে ইউটিউব চেনেলটোৰ নাম দিম বুলি ভাবে। তাৰপিছতে আপোনালোকে তাৰ প্ৰফাইলখন চেঞ্জ কৰক আৰু শেষত আপোনালোকে ইউটিউবত এটা চেনেল ক্ৰিয়েট কৰক। আৰু এতিয়া আপুনি আপোনাৰ ইউটিউবৰ ভিডিঅ' আপলোড দিবৰ বাবে সাজু হৈ যাব। তো গাইজ, প্ৰথম ষ্টেপত আপোনাৰ ইউটিউব চেনেল এটা ক্ৰিয়েট হৈ গ'ল। এতিয়া আপোনালোকে আপলোড কৰিব লাগিব ভিডিঅ'ত। তো গাইজ, আপোনালোকে কি আপলোড কৰিব? যদিহে আপোনালোকে ৰেকৰ্ডিং কৰি কিবা আপলোড কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ ওচৰত থকা স্মাৰ্টফোনটোৱে যথেষ্ট হ'ব। কাৰণ আজিকালি স্মাৰ্টফোনত যিবিলাক কেমেৰা আছে, সেই কেমেৰাবিলাক যথেষ্ট উন্নত কোৱালিটিৰ, আৰু সেই কেমেৰাতে কৰা ভিডিঅ'বিলাকে খুব সুন্দৰভাৱে আপোনালোকে ইউটিউবত আপলোড দিব পাৰিব। তো গাইজ, ময়ো এতিয়া মাত্ৰ মোৰ ফোনটোৰ পৰাই ভিডিঅ'টো শ্বুটিং কৰি আছোঁ, আৰু এই ভিডিঅ'টো মই ফোনৰ পৰাই আপলোড দিম। তো গাইজ, মোবাইল ফোনতে আজিকালি সকলো কৰিব পাৰি। আপোনালোকে ৰেকৰ্ডিঙো মোবাইল ফোনতে কৰিব, এডিটিঙো মোবাইল ফোনতে কৰিব, আৰু আপলোডো মোবাইল ফোনৰ পৰাই কৰিব। একেবাৰে সহজ। কিন্তু গাইজ, যদি আপোনালোকে ভাবে যে আপোনালোকে মজা ধৰণৰ ব্লগ ভিডিঅ' বনাব, য'ত আপোনালোকে চিনেমেটিক শ্বট দিব, এৰিয়েল শ্বট দিব, তেতিয়াহ'লে আপোনাক দামী কেমেৰা লাগিব, দামী ড্ৰোন লাগিব। তেতিয়া আপুনি মোবাইল ফোনৰ পৰা ইউটিউব চেনেল চলাম বুলি আশা কৰাটো মিছা হ'ব। বন্ধুসকল, 3 নম্বৰ ষ্টেপত আপোনালোকৰ বাবে লৈ আহিছোঁ অডিঅ' কোৱালিটিৰ কথা। যদি আপোনালোকে ভাবিছে ইউটিউবত ভিডিঅ' আপলোড দিম বুলি, তেতিয়াহ'লে আপোনালোকক মই কওঁ যে আপোনালোকে পাৰিলে নিজৰ ভইচত ভিডিঅ' আপলোড কৰক। যেতিয়া আপোনালোকে নিজৰ ভইচত ভিডিঅ' আপলোড কৰিব, সেই ভিডিঅ'টোত ইউটিউবে বেছিকৈ ৰিকমেণ্ডেশ্যন কৰে। আপোনালোকে যদি কিবা স্ক্ৰীণ ৰেকৰ্ডিং এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ইউজ কৰে, তাত নিজৰ ভইচ নাথাকে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কিছুমান চেনেল ইউটিউবে আজিকালি বেন কৰি দিয়াও দেখা যায়। তো আপোনালোকে প্ৰথমতে নিজৰ অডিঅ' ব্যৱহাৰ কৰক। আৰু নিজৰ ভইচ ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে ভইচ ৰেকৰ্ডিং কৰিব লাগিব। আৰু ভইচ ৰেকৰ্ডিঙৰ কাৰণে মই আপোনালোকক এডভাইচ দিছোঁ বুলি আপোনালোকে ধৰিব পাৰে যে আপোনালোকে যদি পাৰে মাইক পাৰ্চেছ কৰি লওক। যদি আপোনালোকৰ ওচৰত এটা ভাল মাইক থাকে, তেতিয়াহ'লে অডিঅ' কোৱালিটিটো অলপ ভাল হ'ব। আৰু যদি আপোনাৰ ওচৰত এতিয়া মাইক কিনিবৰ বাবে টকা নাই, তেনেহ'লে আপুনি বেলেগ এটা ফোন ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ ঘৰত নিশ্চয় এটাতকৈ বেছি মোবাইল ফোন আছে, গতিকে এটা মোবাইলে যদি আপুনি ভিডিঅ'টো শ্বুট কৰি থাকে, ঠিক তেনে সময়তে আপুনি বেলেগ এটা মোবাইল ফোন ব্যৱহাৰ কৰক অডিঅ'টো ৰেকৰ্ডিং কৰিবৰ কাৰণে এক্সট্ৰাকৈ। কাৰণ আপুনি ভিডিঅ'টো ৰেকৰ্ড কৰি থকা সময়ত আপোনাৰ মোবাইল ফোনটো আপোনাৰ পৰা যথেষ্ট আঁতৰত থাকে, আৰু সেইবাবে হয়তো আপোনাৰ ভইচ কোৱালিটিটো বেয়া হৈ যাব পাৰে, ভইচটো ভালদৰে কেমেৰাটোত কেপচাৰ নহ'ব পাৰে। সেইবাবে আপুনি এক্সট্ৰাকৈ ফোনটোত অডিঅ' ৰেকৰ্ড কৰক এক্সট্ৰা এটা মোবাইলত, আৰু সেই মোবাইলটো নিজৰ ওচৰত ৰাখক। আৰু তাৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে এটা এপ্লিকেশ্যন, তাৰ নামটো হৈছে Rec42, আৰু তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে। যিটো এপ্লিকেশ্যনত তাৰ ভিতৰত আপোনালোকে নইজ কেঞ্চেলেশ্যনৰ সুবিধা আছে, নইজ কেঞ্চেলেশ্যন কৰিব পাৰে। তো গাইজ, এটা ইউটিউব চেনেল খুলিবলৈ হ'লে আপোনালোকে প্ৰথমতে 3টা কথাৰ ওপৰতে গুৰুত্ব দিয়ক। প্ৰথম কথাটো হৈছে কণ্টেণ্ট, ছেকেণ্ড কথাটো হৈছে
ভিডিঅ' কেনেকৈ আপলোড কৰিব সেইকাৰণে আপোনাৰ ওচৰত আছে এটা স্মাৰ্টফোন আৰু তৃতীয় কথা হ'ল অডিঅ' কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়ক তো আছিল এইটোৱে আজিৰ ভিডিঅ'টো যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু নতুন ইউটিউবাৰসকলৰ কাৰণে যদি অলপ হ'লেও সহায় হ'ল বুলি ভাবে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিব লগতে ভিডিঅ'টোত কমেণ্ট কৰি জনাব আৰু যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব মই আপোনালোকৰ বাবে লৈ আহিম এনেধৰণৰ ইউটিউব ৰিলেটেড আৰু বিভিন্ন টেকন'লজি ৰিলেটেড ভিডিঅ'সমূহ গতিকে কাষত থকা বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আহিলে তাৰ নটিফিকেশ্যনসমূহ আপোনালোকলৈ আহি থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম